Hello friends, welcome to my YouTube channel SMS tutorial. আজি ইউটিউব ভিডিঅ'ত দেখাম যে আপুনি জিঅ'ত কেনেকৈ কলাৰটন এক্টিভ কৰিব পাৰিব ফ্ৰীত। এইটো আপুনি কি কৰিব, প্লে ষ্টৰত যাব, যাই সাৰ্চ কৰিব জিঅ' মিউজিক বুলি সাৰ্চ কৰিব। কৰাৰ লগে লগে ওপৰত আহি গৈছে জিঅ' মিউজিক। এইটো আপুনি ইনষ্টল কৰি ল'ব। একচুৱেলি মোৰ তাত ইনষ্টল কৰা আছে, মই অপেন কৰি আছোঁ। ওপেন কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচ এটা খুলি যাব। খুলি যোৱাৰ পিছত আপুনি তলত যাই কিনে চাওক, ইয়াত লিখা আছে মন্থলি টপ 10 ছং। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে যিমানকেইটা নিউ ছং আছে ইয়াত সবকেইটা ছং আপুনি আপোনাৰ জিঅ' কলাৰটনত এক্টিভ কৰিব পাৰিব। মই এটা ছং চিলেক্ট কৰি আছোঁ, দিল দিয়া গাল্লে। এইটো ছং আপুনি চিলেক্ট কৰি কি কৰিব, চিলেক্ট কৰিলে কৰাৰ পিছত ক্লিক কৰাৰ লগে লগে এনেকৈ হৈ যাব। এনেকৈ হৈ যায় আঙুলিৰে ওপৰত ঠেলি দিব। ঠেলি দিয়াৰ লগে লগে এনেকৈ আহি যাব। চাওক ইয়াত ছেট আট জিঅ' টন, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ আহিছে ছেট আট জিঅ' টন। ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰচেচিঙত দেখাই আছে। দেখাৰ তলত চাওক, এইটো মোৰ ৰেফাৰ আই ডি এক্টিভ হৈ গৈছে। মোৰ ওপৰত এটা মেছেজ আহিছে এক্টিভ হোৱাৰ কাৰণে। ওপৰত এটা এইটো মেছেজ এতিয়া জাষ্ট আহিলে, মোৰ জিঅ' কলাৰটনটো এক্টিভ হৈছে বুলি এইটোত মেছেজটো আহিছে। আপোনালোকে চাওক, এতিয়াই আহিছে। এটা 20, এতিয়া টাইম হ'ল এটা 21। এতিয়াই আহিছে, তাৰমানে মোৰ জিঅ' কলাৰটনটো এক্টিভ হৈ গৈছে। আৰু এটা কথা, আপুনি আৰু এটা আছে পদ্ধতি আছে। সেইটো কেনেকৈ আছে, আপুনি যদি কাৰোবাৰ জিঅ' নম্বৰত কল কৰে, তেনেহ'লে যিটো ছং আছে সেইটো ছং আপুনি আপোনাৰ জিঅ' টনত লগাব পাৰিব। সেইটো কি কৰিব, আপোনাক ফাৰ্ষ্টত ক'ব যে কলাৰটনটো এক্টিভ কৰিবৰ কাৰণে ষ্টাৰ দবাবৰ কাৰণে। ষ্টাৰ দবাই দিলে পিছত আৰু এটা মেছেজ আহিব। মেছেজ হ'লে আপুনি ৱাই বুলি লিখি দি দিব। সেই মেছেজটোতে চেণ্ড কৰি দিব, আপোনাৰ জিঅ' কলাৰটনত এক্টিভ হৈ যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটোত ক্লিক কৰিব। মই এনেকৈ ভিডিঅ' আপলোড কৰিয়ে থাকিম ডেইলি। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই, টেক কেয়াৰ, জয় হিন্দ।